तो वेलकम बैक टू माय सेकंड चैनल नाफिस ब्लॉग। तो गाइस रिसेंटली ভিডিঅ' এটা মই আপলোড দিলোঁ আৰু আপোনালোকক মানে চব ফ্ৰী বঢ়িয়াকৈ জনাই দিলোঁ। আৰু এতিয়া আপোনালোকৰ টাইম প্ৰায় এয়া চাব পাৰে 6:30। আজি আপোনালোকৰ 5 জুন। সকলোকে ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে শুভেচ্ছা জনাইছোঁ। বিশ্ব পৰিৱেশ দিৱস আজি আৰু স্কুল আছে। তো মই 6টা বজাত মানে উঠিছোঁ। এয়া মানে উঠি কেনে মানে পঢ়া শুনা মানে কৰিছোঁ অকণমান। মানে যিহেতু মানে এক্সাম আহি আছে 10 তাৰিখৰ পৰাই মানে বেছি দিন নাই। তো সেই গতিকে পঢ়ি আছোঁ আৰু মানে পুৱাই হওক ভাটিলাটো মানে সময় নাপাওঁ দেৰি হোৱা আনতে আৰু এনেকৈ ৰাতি আৰু বন্ধত মানে পুৱা ভাটি ৰাতি মানে পঢ়িয়ে চাওঁ। কাৰণ এফালে আপোনালোকৰ ফল যিয়ে নহওক কষ্টটো পূৰা 100% মানে দিব লাগিব, যাতে পিছলৈ পৰীক্ষাটো ভাল হ'ব ইনশাল্লাহ কষ্ট কৰিলে। কিন্তু যদি অলপ হ'লেও বেয়া হয় তেতিয়া এনেকুৱা মানে ভাবা নাযায় যে মই কষ্ট কৰা নাছিলোঁ, মই কষ্ট কৰিছিলোঁ কিন্তু মই নাপালোঁ। বাছটো আৰু চিম্পল কথা। আৰু মানে আপোনালোকক অকণমান বাহিৰৰ মানে পৰিৱেশটো এনে দেখাওঁ। এয়া যোৱাকালি ৰাতি মানে বৰষুণ দিছিল আৰু ঠাণ্ডা পৰিৱেশ না, পুৱা উঠি কিন্তু ভাল লাগে। আৰু আমাৰ ঘৰত কোনো উঠা নাই, ময়ে উঠিছোঁ। তো গাইজ আই এম গোয়িং টু স্কুল নাও। তো মই এতিয়া স্কুল যাব মানে ৰেডি হৈছোঁ। এয়া ড্ৰেছ বঢ়িয়াকৈ মানে কৰিলোঁ। এই গাড়ীত কোনে মানে এনে ৰখি আছে আৰু তো বঢ়িয়াকৈ চাহ তাহ খালোঁ, খোজ চোজ কৰিলোঁ, গা চা ধুলোঁ, গাড়ীৰ কাৰণে ৰখি আছে। এতিয়া স্কুল যাম, স্কুলৰ পৰা আহি আপোনালোকক লগ পাই আছোঁ। মই মানে স্কুলৰ পৰা মানে জাষ্ট মানে পালোঁ, আহি গা চা ধুই উঠিলোঁ। আৰু আজি মানে আমাৰ নাজিয়াৰ বাৰ্থডে, মানে মোৰ সৰু ভণ্টিটোৰ চিষ্টাৰৰ বাৰ্থডে। তো মামা মানে কেক এটা মানে আনিছে। তো সেইটো মানে কাটো, মানে হোমমেড কেক বঢ়িয়া টেষ্ট হয়। তো মানে ঘৰত বনোৱা কেক সদায় মানে ভালেই লাগে আৰু কিন্তু মই দামটো বেছি লয়, বাৰু একো নাই। এতিয়া মই মানে কেকটো কাটো, মামা তাই মানে মোক গৈছে। তো এইটো মানে কেক এটা আৰু মানে সৰু চাই নিছে, কিন্তু কেকটো খাবলৈ বহুত টেষ্টি। কাৰণ যিটো মই ঘৰত বনোৱা কেক না, আৰু আমি এনেকৈ মানে বাৰ্থডে চেলিব্ৰেশ্যন ইমান কৰা নাই। ডাইৰেক্ট মই কেকটো আনিছি আৰু মানে এনেই মই কাটিছোঁ আমি ঘৰৰ মানুহকেইটাই আৰু খাইছোঁ জাষ্ট। আৰু সৰু ল'ৰা ছোৱালীক মানে ভগাই দিছোঁ অলপ। আৰু এতিয়া মানে পঢ়া চৰা বঢ়িয়াকৈ হৈ গ'ল। ভাত খোৱা নাই, ভাত খাম এতিয়া। মায়ে মানে আজি মানে পোলাও বনাইছে, মানে যিটো মানে পাপু মানে থকা মানে আহিছিল ন, দিনত বনোৱা নহয় কিন্তু এতিয়া মানে পোলাও বঢ়িয়াকৈ বনাইছে। তো এতিয়া মানে খাব ভাল লাগে। আৰু দিনৰে হাঁহৰ মাংস আপোনালোকক বহুত দেখাম। তাৰপিছত মই ইয়াতে চাওঁ আমাৰতো ভাতত বাকী বাৰিন্দা কিছুমান মানুহ বহি আছে আৰু আমাৰ ঘূৰিয়ে ফালে আছে। এইটো তাই মানে বেলেগ কাম নাই, অলপ গধূলি অলপ সময় মানে পঢ়িব। বাকী আৰু এই টিভি আৰু অকল মানে মোবাইলে নাচাই থাকে কিন্তু সেই কাম পুৱাৰ পৰাই আৰু এতিয়া মানে হাক দিব নোৱাৰা, হাক দিলে মানে বেয়া খং উঠে। আৰু এটা বস্তু দেখাই দিওঁ আপোনালোকক, এইটো মানে নতুনকৈ মানে অনা হৈছে, বেছিদিন হোৱা নাই আনিব, ঈদৰ মানে আগতে আনিছে, প্ৰায় 1.5-2 সপ্তাহমান হ'ল। এইটো মানে এনেকুৱাই, কিন্তু এইটো অলপমান ৰংটো বগা আৰু এইটোৰ তলফালে মানে এটা এনেকুৱা দয়াত দিছে, এনেকুৱা খুলিব পৰাকৈ। এইটো বাৰু বহুত বস্তু খাব পাৰি, ইয়াতে এনেকৈ দিব পাৰি। আৰু বঢ়িয়াকৈ আপোনালোকে লাগি দিলে হ'ল, বৰ ধুনীয়াকৈ গুচি যাব। এইটো এনেকুৱা ভিতৰৰ পৰা লুক। বস্তু কিমান খাব নেকি, এইবোৰ যি আছে এইবোৰ আপোনালোকৰ কিন্তু গুচি যাব কেইদিনমানৰ, কিন্তু বস্তুটো মানে ভাল থাকিব বহুত দিন নহয়, আৰু 5-6 বছৰমান থাকিব। আৰু এনেকুৱা পূৰা মানে ভাতত খাই মানে মই ভাত নহয় আজি মানে ইমান পলোৱা এনেকৈ বঢ়িয়াকৈ লৈ আহিলোঁ। এতিয়া হাতখন লগত ধুই ৰ'ব। তো এইটো আপোনালোকে চাব পাৰে, হালধীয়া আমাৰ পলোৱা, আৰু এইটো আপোনালোকৰ হাঁহৰ মাংস। এইটো এইটো এতিয়া খাইকে নিজ চৰ কথা বঢ়িয়াকৈ এনেকৈ অলপ গ্ৰেভি ল'ব। বঢ়িয়া হৈছে, আল্লাৰ কচম বঢ়িয়া হৈছে। আৰু এনেও মায়ে বনালেতো নেখৰ হ'বই আৰু মাহটোৰ জুতি। কিন্তু মই আমাক বগা পলহটো মানে বনাব কৈছিলোঁ, কিন্তু সেইটো নবনালে আৰু। তুমি বঢ়িয়াকৈ খাই লওক, আপোনালোকক লগ পায়।